হাই হেল্ল' নমস্কাৰ ওয়েলকাম বেক টু মাই সুপ্ৰভাত অসম ইউটিউব চেনেল। তো গাইজ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। হয় ফ্ৰেণ্ডসকল, আপোনালোকৰ মাজৰ CMAAA 1.0 যিসকল 25,000 যুৱক যুৱতী তেওঁলোকলৈ ভাল খবৰ দিছে CM ছাৰে। কিছু সময় আগতে আপোনালোকে জানে যে জন আশীৰ্বাদ যাত্ৰা প্ৰগ্ৰাম কৰি আছে CM ছাৰে। তো তাৰ মাজতে কথাখিনি জনাইছে আৰু যোৱাকালি মোক বহুতে কমেণ্ট কৰি আছিলে আৰু কিছু সময় আগলৈকেও মোক কমেণ্ট কৰি আছিলে যে 1.0 যে বাকি সেকেন্ড কিস্তি হেতু কেতিয়া দিব তাৰ ওপৰত এটা ভিডিও দিব বা 11 মাৰ্চ তাৰিখে যে সেকেন্ড কিস্তি দিব তাত সকলোৱে পাবনে নাই কেনেকুৱা প্ৰসেস হ'ব তাৰ ওপৰত এটা ভিডিও দিব। তো এই কেটাটো জনামে তাৰ লগতে এই যে 11 তাৰিখে আপোনালোকে টকাখিনি মুকলি হ'বলৈ গৈ আছে সেইখিনি প্ৰগ্ৰামটো ক'ত হ'ব, ডিস্ট্ৰিক্টত প্ৰগ্ৰাম কৰিব নে সেপাৰেটলি এটা ঠাইত যেনেকৈ গুৱাহাটীত আপোনালোকৰ প্ৰগ্ৰামটো হ'ব ক'ত হ'ব মই জনাম। ভিডিওটো আপোনালোকে ভালদৰে চাওক। তাৰ লগতে এতিয়া যদি আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব এটো কাৰণে কৰিব যাতে নেক্সট যিকোনো আপডেট আপোনালোকে সকলোৰে আগত পাব পাৰে, ঠিক আছে। এতিয়া কথাটো হৈছে যে আজি তাৰিখ হৈছে 9 মাৰ্চ 2026 আৰু দুদিন মানে 10-11 তাৰিখত আপোনালোকৰ যিসকলে সেকেন্ড কিস্তি পাবলৈ গৈ আছে তেওঁলোকক এতিয়া ফোন কল কৰি মাতি আছে, কাৰণ মোৰ ফ্ৰেণ্ড দুজন তেওঁলোককো ফোন কল কৰিয়ে ইনভাইট কৰিছে গুৱাহাটীত প্ৰগ্ৰাম হ'ব। এইবাৰ ডিস্ট্ৰিক্টত নহয়, কাৰণ আগৰবাৰ ডিস্ট্ৰিক্টে হৈছিলে, এতিয়া ডিস্ট্ৰিক্টত নহ'ব, আপোনালোকক গুৱাহাটীত হ'ব প্ৰগ্ৰামটো খানাপাৰা ষ্টেডিয়ামত। আৰু কমেণ্টছতো বহুতে লিখিছে যে তেওঁলোকৰো ফোন কলে আহিছে, কাৰণ SMS বহুতো প্ৰব্লেম হয়, কিছুমানে চেক নকৰে বা মোবাইলটো আপডেট নাৰাখে বা ফুল কৰি থয় মেমৰি, তো তাৰ বাবে বহুতো অসুবিধা হয়। তো সেইবাবে এইবাৰ আপোনালোকক ফোন কৰিহে মাতিছে আপোনালোকৰ যাতে মিছ নহয়। আপোনালোকৰ SMS আহিছে নে কমেণ্টত জনাব নে ফোন কল আহিছে, যদি অহা নাই তেতিয়াও আপোনালোকে কমেণ্ট কৰিব। বহুতে কৈ আছিলে যে দাদা 25,000ৰ ভিতৰত কিমানজনে পাব সেকেন্ড কিস্তি, কাৰণ আগৰ ভিডিঅ'ত মই কৈছিলোঁ যে CM ছাৰে 25,000ৰ ভিতৰত 13,000কহে পইচাটো দিব বুলি জনাইছে। 13,000 হয় ফ্ৰেণ্ডসকল, যিসকল আপোনালোকৰ ভেৰিফিকেশ্যন ঠিক আছে, তাৰপাছত প্ৰুফ মানে আপোনালোকে 1 লাখ টকাৰ যদি ঠিক ঠাইত আপোনালোকে যদি খটাইছে তেতিয়াহ'লেহে আপোনালোকে, কাৰণ ছাৰ্ভে আপোনালোকৰ আগতে হৈছে 2-3 মাহ আগতে আপোনালোকৰ মনত আছে, তো এতিয়াও সেইসকলেহে ছাৰ্ভে হৈ গৈছে, যিসকলৰ ছাৰ্ভে হৈছে সেইসকলে এই 11 তাৰিখে 1 লাখ টকা পাব। আৰু যিসকল বাকী 10-12 হাজাৰ তেওঁলোকক কিছুদিন পিছত আকৌ ভেৰিফাই হ'ব আৰু আপোনালোকৰ কল আহিব আৰু আপোনালোকৰ লিষ্ট এখন ওলাব, তেতিয়া আপোনালোকে সেকেন্ড কিস্তি পাব। লাষ্টত আৰু এটা কথা, যিসকলে মেছেজ কল পোৱা নাই 1.0 সকলৰ কথা কৈছোঁ, এতিয়ালৈকে আপোনালোকে আৰু এদিন চাওক, কাৰণ কিছুদিন আগতেও যেতিয়া 2.0ৰ প্ৰথম কিস্তি দিছিলে তেতিয়াও কিন্তু আপোনালোকৰ এদিন আগলৈকে মেছেজবোৰ আহি আছিলে, ঠিক আছে। তো আৰু এটা দিন চাওক আপোনালোকে কল আহে নে নাই। যদি ফোন কল নম্বৰ ঠিকে থাকে তেনেহ'লে আপোনালোকেও কলটো নিশ্চয় আহিব। তো গাইজ, যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ।